हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। तो मैं इतना जाए आसो मानदारी मोस्ट पपुलार टेम्पल हिडिम्बा देवी टेम्पल चाबले। तो एने खजकाड़ी गई आसो ओपरলৈকে चाई थाक भिडिओ अपना देखाम हिडिम्बा देवी टेम्पल। तो मोर लगत आपनको दर्शन कराम। तो बोलक मोर हाथे खजकाड़ी आई এইটো হিডিম্বা দেৱী টেম্পলৰ গেটটো পাইছোঁ আৰু বহুতখিনি যাব লাগে ওপৰত। চাই থাকক আপোনালোকে ভিডিঅ'টো। তো এনেকৈ খোজকাঢ়ি গৈ আছোঁ মই। তো এইটো হৈছে গেটটো, কাঠেৰে বনাইছে, ধুনীয়া বনাইছে। ইয়াতে দুটা ৰাস্তা আছে, এইটো এটা আৰু এইটো এটা। ইয়াত লিখা আছে হিডিম্বা টেম্পল 1.5 কিলোমিটাৰ। তো 1.5 কিলোমিটাৰ ভালকৈ যাব লাগিব। তো ইয়াতে এইবিলাক বাইক আছে, এইবিলাক বাইক ভাড়াত দিয়ে, মানে ভাড়াত লৈ আপুনি চলাব পাৰে, মনালী ঘূৰিব পাৰে। বহুত খোজকাঢ়ি আহিলোঁ। তো ইয়াতে এইখনতে কিবা অলপ খাই লওঁ, খাই লৈ কিনে আৰু পাহাৰৰ ওপৰত উঠিব লাগিব। এইখন পাহাৰৰ ওপৰত উঠিব লাগিব। তো এনেকৈ কিবা অলপ খাই লোৱাৰ পিছত পাহাৰত উঠি আছোঁ। এয়া চাওক, ওপৰলৈকে যাব লাগিব, বহুত ওপৰলৈকে। অলপ উঠোঁতে বহুত ভাগৰ লাগিলে আৰু বহুত উঠি গৈ আছে। তো বলক আপোনালোকক দেখুৱাওঁ হিডিম্বা দেৱী টেম্পল, লগতে ময়ো চাওঁ। এনেকৈ খোজকাঢ়ি গৈ আছোঁ। বহুতখিনি আহিলোঁৱে আৰু বহুতখিনি যাব আছে। তো চাই থাকক ভিডিঅ'টো। এইবিলাক চব দেৱদেৱৰ গছ, প্ৰকাণ্ড প্ৰকাণ্ড। আৰু উঠব লাগিল বহুত। হিডিম্বা দেৱী টেম্পল আহি পালোঁ। এইবিলাক চাওঁ দোকান, টেম্পল দেখুৱাই আছোঁ আৰু দোকান চাওঁ প্ৰথমতে, তাৰপিছত ওপৰত যাব লাগিব আৰু অলপ। পালোৱে আৰু। তো চাই থাকক, টেম্পল পালোৱে আৰু। ৰাস্তাৰ চাইডে দোকান আছে এইবিলাক এনেকুৱা। তো গাইজ এইটো হৈছে টেম্পলটো, হিডিম্বা দেৱী টেম্পল। ইয়াতে বলিউডৰ বহুতো চিনেমা শ্বুটিং কৰে। আৰু এখন আছিল যে ये जवानी है दीवानी, ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ। তো ইয়াতে শ্বুটিং কৰিছিল এইটো টেম্পলতে। এইটো হৈছে হিডিম্বা দেৱী টেম্পল। তো ওপৰলৈকে যাওঁ মই, আপোনালোকক দেখুৱাওঁ। তো এতিয়া মন্দিৰৰ ওপৰলৈকে যাওঁ এনেকৈ খোজকাঢ়ি। তো গাইজ চাওক, এইটো হৈছে হিডিম্বা দেৱী টেম্পল। একদম তোমালোকক চাৰিওফালে দেখুৱাওঁ। এয়া চাওক, বহুত ডাঙৰে হয়।
এই মন্দিৰটোৰ এটা কথা আছে যে মহাভাৰতৰ যে 5 পাণ্ডৱ ভীম, তো ভীমৰ পত্নী হিডিম্বা, তো এইটো হিডিম্বা দেৱী টেম্পল তেনেকৈ হৈছে। বহুত পুৰণা হয়, বহুতেই বেছি পুৰণা হয়। আৰু এই মন্দিৰটোৰ আগতে মানে বলি দিছে, জানুৱাৰ বলি দিছিল। এতিয়া নিদিয়ে বাৰু, আগতে দিছিলে। দেখিবলৈ বহুতেই বেছি ধুনীয়া। তো অলপ মন্দিৰটোৰ চাৰিওফালে ঘূৰাই দিওঁ আপোনালোকক, চাই লওক। এইবিলাক দেখিছে, এইবিলাক আগতে বলি দিছিলে, তো সেইকাৰণে এইবিলাক আছে। দেখিছে, এইবিলাক বলি দিছিলে আগতে, এতিয়া নিদিয়ে বাৰু। বহুত ডাঙৰ হয়। বহুত বেছি ডাঙৰ। ইয়াৰে লোকেল ড্ৰেছ পিন্ধি কিনে ফটো উঠিব পাৰে। আৰু DSLR ফটো উঠিব পাৰে। তো ইয়াতো সোমিব পাৰে, বেছি নলয়, 10-20 টকা লয়। কেৱল দেৱদাৰু গছৰ তলে তলে ফুৰিব পাৰে আৰু ভাল লাগে। তো যাই চাওঁ মোৰ ভিতৰত কেনেকুৱা দেখি, কেনেকুৱা। ইয়াতে টিকট কাটিব লাগিব, তো টিকটটো কাটিলোঁ, তাৰপিছত ভিতৰৰ ফালে যাওঁ। টিকট কাটিলোঁ, তো এতিয়া বলক অলপ আপোনালোকক দেখুৱাওঁ। এইবিলাক চাওক, বহুত দেৱদাৰু গছ। ইয়াতে মানে অকণমান ফুৰিব পাৰে আৰু ৰিলেক্স ল'ব পাৰে। বিশেষ তেনেকুৱা একো নাই চাবলগীয়া। ৰ'দ দিছে, বহুত বেছি ৰ'দ দিছে আজি। ভিডিঅ' কৰিতো সেইকাৰণে ভাল হোৱা নাই ইমান। বিশেষ ইয়াতে চাবলগীয়া একো নাই, কিন্তু গছৰ তলে তলে অলপমান ফুৰিব পাৰে, তেনেকুৱাই আৰু ভাল লাগে। ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত, আৰু গছবোৰ বহুত ডাঙৰ ডাঙৰ হয়, বহুত ডাঙৰ ডাঙৰ গছ। এয়া চাওক, আগলৈকে যাই চাওঁ। অকলে অকলে ফুৰি আছোঁ গাইছ। ইয়াতে উঠিব পাৰে, সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে উঠে। আৰু এখন ঝুলনা আছে, এখন নহয় বহুত কেইখন আছে। তো অলপ ময়ো বহি লওঁ ইয়াতে, বহুতখিনি খোজ কাঢ়িলোঁ, ভাগৰ লাগিছে। তো এইটোতো চাই থাকক শেষলৈকে। তো গাইছ, ঝুলনিত উঠিলোঁ ময়ো অলপ, মজা ৰিলেক্স লাগিছে।
পৰিৱেশ কিন্তু হ'ব লাগিব, বহুত ধুনীয়া। ইমান ধুনীয়া ঠাই। কিবা এটা ভাল লাগি গৈছে। কি ভাল লাগিছে মই নিজে নাজানো, আপোনালোকক আৰু কেনেকৈ ক'ম। মোৰ এটা সপোন আছিল যে এদিন মানালী চাম। ইউটিউবত প্ৰায় ভিডিঅ'বোৰ চাই থাকোঁ, তো মানালীৰ বৰফ চাম, হিড়িম্বা দেৱী টেম্পল চাম, এনেকৈ ভাবি আছিলোঁ। কিন্তু সঁচাকৈ মই আজি আহিছিলোঁ, হিড়িম্বা দেৱী টেম্পল মানালী ইয়াতে আছে, তাকে ভাবিছোঁ গাইছ। বহুত ভাল লাগিছে, বহুত সুখী অনুভৱ কৰিছোঁ ক'বলৈ গ'লে। সপোনবিলাক আপুনি যদি সঁচাকৈ মনৰ পৰাই ভাবে নহয়, তেতিয়াহ'লে সঁচাকৈ সপোনবিলাক ফলে চাগে। মোৰ ক্ষেত্ৰত বেছিভাগ তেনেকুৱাই হয়। সেইকাৰণে ভগৱানকো থেংক ইউ। তাৰ পৰা ভিতৰৰ পৰা আহিলোঁ, তো এতিয়া চাওক ইয়াতে লোকেল ড্ৰেছ পিন্ধিব পাৰে, পিন্ধি ফটো উঠিব পাৰে। মই নিপিন্ধো দেই গাইছ। তো হিড়িম্বা দেৱী টেম্পলৰ ছাইডতে আৰু এটা টেম্পল আছে, সেইটো টেম্পলো চাই আহোঁ। অলপ যাব লাগিব আগৰ ফালে, তো অলপ সেইটো চাই লওঁ একেবাৰে। তেনেকুৱা বহুতখিনি আহিব লাগে হিড়িম্বা দেৱী টেম্পলৰ পৰা। তো আহিছোঁ যে এইটোকে চাই লওঁ। তো ইয়াতে এইবিলাক দোকানো আছে বহুত, আৰু ইয়াক আছে এইবিলাক ইয়াক হয়। ইয়াতে উঠি কিনে ফটো উঠিব পাৰে। তো এনেকৈ উঠিব পাৰে, উঠি কিনে ফটো চটো উঠিব পাৰে। এক কপিত 50 টকামানকৈ লৈ চাগে। দোকান বহুত আছে ইয়াতে গাইছ। আহি পালোঁ এইটো টেম্পলো। তো এইটো গছ এডাল আছে, গছৰ তলতে তেনেকৈ পূজা কৰে। এইটো চাওক, তো গাইজ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'বোৰ চাই থাকিব।